শিক্ষকসকলৰ কোনো প্ৰমোশনৰ সুবিধা নাই এতিয়া আমি প্ৰস্তাৱ কৰিছো যে শিক্ষকসকল যদি নিযুক্তি পাইছে তেওঁ এলপি টিচাৰ হিচাপে তেওঁ ইউপি টিচাৰলৈ প্ৰমোশন পাব পৰাৰ ব্যৱস্থা আমি কৰি আছো যিজন আপাৰ প্ৰাইমেৰী টিচাৰ তেওঁ হাই স্কুলৰ গ্ৰেজুৱেট টিচাৰলৈ তেওঁ প্ৰমোশন পাব পাৰিব provided তেওঁৰ ৰিকুইজিট কোৱালিফিকেশন আছে বহুত এমএ এমএসসি বা এমকম পাস কৰি পেলে গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰিছে তেওঁৰ বিএডও আছে এটাকে তেখেতৰ যেহেতু মাস্টাৰ্স ডিগ্ৰী আছে so he or she will be eligible to be promoted to PGT গতিকে PGT টিচাৰৰ ৰিক্ৰুটমেন্টত ডাইৰেক্ট ৰিক্ৰুটমেন্টটো থাকিব প্ৰমোশনাল ৰিক্ৰুটমেন্টটো থাকিব প্ৰমোশনাল ৰিক্ৰুটমেন্ট 20% হ'ব ডাইৰেক্ট ৰিক্ৰুটমেন্ট 80% হ'ব এইবিলাক কথা মই তেওঁলোকৰ লগত আলোচনা কৰিম গতিকে আমাৰ অন্য কৰ্মচাৰীৰ ক্ষেত্ৰত যেটো প্ৰমোশনৰ সুবিধা থাকে হেতু আমি শিক্ষকৰ ক্ষেত্ৰত প্ৰমোশনৰ সুবিধাটো আমি ইন্ট্ৰোডিউস কৰিব বিচাৰিম শিক্ষকসকলৰ কোনো প্ৰমোশনৰ সুবিধা নাই এতিয়া আমি প্ৰস্তাৱ কৰিছো যে শিক্ষকসকল যদি নিযুক্তি পাইছে তেওঁ এলপি টিচাৰ হিচাপে তেওঁ ইউপি টিচাৰলৈ প্ৰমোশন পাব পৰাৰ ব্যৱস্থা আমি কৰি আছো যিজন আপাৰ প্ৰাইমেৰী টিচাৰ তেওঁ হাই স্কুলৰ গ্ৰেজুৱেট টিচাৰলৈ তেওঁ প্ৰমোশন পাব পাৰিব provided তেওঁৰ ৰিকুইজিট কোৱালিফিকেশন আছে বহুত এমএ এমএসসি বা এমকম পাস কৰি পেলে গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰিছে তেওঁৰ বিএডও আছে এটাকে তেখেতৰ যেহেতু মাস্টাৰ্স ডিগ্ৰী আছে so he or she will be eligible to be promoted to PGT গতিকে PGT টিচাৰৰ ৰিক্ৰুটমেন্টত ডাইৰেক্ট ৰিক্ৰুটমেন্টটো থাকিব প্ৰমোশনাল ৰিক্ৰুটমেন্টটো থাকিব প্ৰমোশনাল ৰিক্ৰুটমেন্ট 20% হ'ব ডাইৰেক্ট ৰিক্ৰুটমেন্ট 80% হ'ব এইবিলাক কথা মই তেওঁলোকৰ লগত আলোচনা কৰিম গতিকে আমাৰ অন্য কৰ্মচাৰীৰ ক্ষেত্ৰত যেটো প্ৰমোশনৰ সুবিধা থাকে হেতু আমি শিক্ষকৰ ক্ষেত্ৰত প্ৰমোশনৰ সুবিধাটো আমি ইন্ট্ৰোডিউস কৰিব বিচাৰিম